নমস্কাৰ, মই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। প্ৰথমে মই এপোৰা ময়দা লৈ লৈছোঁ। তাৰপিছত ভালদৰে মই কালজিৰা সৰহকৈ কেইটামান ভাজি ল'ব লৈছোঁ। দেখিছেনে কেনেদৰে ভাজিব লৈছোঁ? যেতিয়ালৈ ফুটন নুঠে, যেতিয়া পটপটকৈ ফুটিব নহয়, তাৰপিছত সেইকেইটা ভাজি হৈ যাব। সৰহকৈ দিলে বেছি ভাল হয়, বাট মই কমকৈ দি দিছোঁ। ইয়াতে ৰিফাইন আধা কাপ দি দিছোঁ। ইয়াতে বেকিং পাউডাৰ আধা চামুচ, তাৰপিছত আধা চামুচ চেনি, আধা চামুচ নিমখ। চেনিটো দিলে অলপ সোৱাদ লগা বেছি ভাল হয় কাৰণে দি দিছোঁ। তাৰপিছত আধা কাপ পানী দি ভালদৰে আটা যেনেদৰে পিঠা বনাবলৈ মাৰা হয় তেনেদৰে এইটো মাৰি ল'ব ভালদৰে। মোৰ ল'ৰাইহে মাৰিব লৈছে, দেখিছেনে? ভালদৰে মাৰি লৈ মই আধা ঘণ্টা ৰেষ্ট কৰিব দিছিলোঁ। তাৰপিছত এতিয়া এনেদৰে হৈছে। তাৰপিছত মই ভালদৰে মই 5টা বল হৈ গৈছে। তাৰপিছত মই সেই 5টা বল ভালদৰে বেলি লৈছোঁ। মোৰ তাত নিমকি কটা মেচিন নাছিল কাৰণে মই চাকু দিয়ে কাটি ল'লোঁ। এনেদৰে চাই থাকক, এনেদৰে মই কাটি ল'লোঁ। সৰু সৰুকৈ কাটি লৈছোঁ। একদম কম জুইত ভালদৰে ভাজি ল'ব লাগিব। একদম কম জুইত। তাকে কম জুইত মই লাৰি আছোঁ, দেখিছেনে? একদম কম জুই দিব লাগিব, তেতিয়াহে দোকানৰ দৰে সোৱাদ হয়। দেখিছেনে মই কেনেদৰে ভাজি লৈছোঁ? আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো দবাব। দেখিছেনে মোৰ হৈ গৈছে অলৰেডি। এই কালাৰটো হৈ গৈছে, ধুনীয়া দোকানৰ দৰে হৈ গৈছে। দেখিছেনে? এয়া চাবচোন কেনেদৰে ভাঙি দিছোঁ। ভাঙি দিওঁতে কিমান ধুনীয়াকৈ ভাঙা গৈছে, একদম সোৱাদ লগা।